হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আপোনালোক সকলোকে সুপ্ৰভাত জনাইছোঁ আৰু এটা মই ধুনীয়া ৰেচিপি লৈ আহিছোঁ আৰু ৰেচিপিটো হৈছে আলু পৰঠা। আজি আমাৰ ব্ৰেকফাষ্টত আলু পৰঠা আছে আৰু আলু পৰঠাটো মই কেনেকৈনো বনাইছোঁ তাকে আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। আৰু মই এনেকৈ আলু পৰঠাটো বনাওঁ আৰু আপোনালোকেনো কেনেকৈ বনাই নাজানো বাৰু, কিন্তু মোৰ হৈছেনে নাই হোৱা সেইটো বৰ বিশেষ নাজানো, কিন্তু মই এনেকৈ বনাওঁ আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ। প্ৰথমতে আলুকেইটা মই বইল কৰি পিটিকা কৰি ল'লোঁ। তাত মই ধুনীয়াকৈ পিঁয়াজ আৰু জলকীয়া গুড়ি সেনেকৈ দি পিনি ধুনীয়াকৈ পিটিকা কৰিলোঁ। ধনিয়াও দিছোঁ। তাৰপৰা ৰুটিটোৰ লগত এনেকৈ দেখিলে নহয় আপোনালোকে, ৰুটিটোৰ মাজত আলুখিনি ভৰাই মই এতিয়া এয়া বেলি দিছোঁ। অকণমান বেলি দিয়াৰ পাছত ধুনীয়াকৈ মই আলু পৰঠাটো বনাই দিম। আৰু আলু পৰঠা খাবলৈ বহুত টেষ্টি হয় আৰু আলু পৰঠাটো খালে লগত কফি বা চাহ যিকোনো কিবা এটা হ'লেই হৈ যায়, ধুনীয়াকৈ পেটটো ভৰি যায় ৰাতিপুৱা। আৰু এইটো বেলোতে অকণমান সাৱধানে বেলিব লাগে, নহ'লে অকণমান ফাটি ফাটি যায়। এয়া মোৰ অলপ ফাটি ফাটি গৈছেই, দেখিছেই নহয় আপোনালোকে। তথাপিতো নিজে অকণমান চেষ্টা কৰিছোঁ আৰু পাইছোঁ বুলি ভাবিছোঁ। কিন্তু ব'লকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। মই আলু পৰঠা কেনেকৈ ৰেডি কৰিলোঁ আজি আপোনালোকক অকণমান দেখাইছোঁ। এয়া মোৰ আলু পৰঠা অলৰেডি হৈয়ে গ'ল। আলু পৰঠা এতিয়া আমাৰ ব্ৰেকফাষ্ট ৰেডি। এতিয়া গা পা ধুই অকণমান নিজকে সজাই পৰাই ধুনীয়াকৈ লৈছোঁ। আহি যোৱা আকৌ ধুনু, আহা এতিয়া। হেল্ল' এভৰিৱান, নমস্কাৰ। কি কৰিছা তুমি? বাবা বাবা, ধুনু বহুত ধুনীয়া লাগিছে। বাবা দূৰৰ পৰা দেখাই দিয়া। হেল্ল' এভৰিৱান, নমস্কাৰ। মই পৰিচিত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আৰু বৰ্তমান আমাৰ ভাল, নিশ্চয় আপোনালোকৰ ভালেই বুলি আশা কৰিছোঁ। আৰু 12টা বাজি গৈছে, মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ দিনটোত কি কিনো কৰিছোঁ তাকে অকণমান ভিডিঅ'টোত সাঁচি ৰাখোঁ বুলি ভাবিলোঁ। কাম কাম কাম, অকল কামেই কৰি থাকোঁ দিনৰ দিনটো। কামৰ পৰা অকণো আজৰি নাই, তথাপিতো কাম শেষ নহয়। এতিয়া কাম বন কৰি আজৰি হৈছিলোঁহে, গা পা ধুনীয়াকৈ ধুই পখালি। আকৌ এতিয়া আৰু এটা কাম আছে, সেইটো কি কাম আপোনালোকক দেখাই আছোঁ। মই যে চিচাৰৰ বৈয়ামটো যে এনেকৈ ধুনীয়াকৈ মোহাৰি আছোঁ, কিয় জানেনে? এটা ধুনীয়া বস্তু ভৰাবলৈ, যোনটো বস্তু আমাৰ এইটো বছৰ দিন মানে যায় আৰু এটা ডাঙৰ বেমাৰতো কামত খাটে। সেইটো হৈছে গোলনেমু। গোলনেমু এইখিনি মই ঘৰৰ পৰা আনিছিলোঁ আৰু ৰ'দত ধুনীয়াকৈ শুকুৱাই থৈছিলোঁ। আৰু ৰ'দত শুকুৱাই পিনি বৈয়ামটোতে ৰ'দত শুকুৱাই থৈছিলোঁ আৰু বৈয়ামত ভৰাম বুলি ভৰাব পৰা নাছিলোঁ। কালি বৈয়ামটো আনিছোঁহে। এতিয়া মনতে ভাবিলোঁ নহয় ভৰাই লওঁ, আজি বতৰটো ডাৱৰীয়া, নহ'লে এনেকৈ থাকিলে গোলনেমুকেইটা ভেঁকুৰ উঠি যাব। সেইবুলি ভাবি ধুনীয়াকৈ বৈয়ামত মই ধুনীয়াকৈ ভৰাই ৰাখিছোঁ। আৰু এইখিনি নিমখ দি থ'লে বেছি ধুনীয়া হৈ থাকে, নেগেলে আৰু ভেঁকুৰ নুঠে। আৰু এই নেমুখিনি আপোনালোকে ধৰি লওক 2-3 বছৰো যাব। আৰু কেতিয়াবা যদি আমাৰ পেট বিষ হয় বা পেট কামৰণি হয়, তেতিয়া এই গোলনেমু এটা খাই দিলে, এফাল খাই দিলে ধুনীয়াকৈ মানে পেট বিষটো ভাল পোৱা হয়। এইটো মোৰ কাজি নেমু আৰু এইফালে এইটো গোলনেমু ভৰাই ৰাখিছোঁ। আৰু এইফালে আকৌ এইটো খৰিচাখন মোৰ বহুত প্ৰিয় হয়, খাই বহুত ভাল পাওঁ। এইটো ঘি টেমাটোত আকৌ মই কেইটামান জলফাই ভৰাই ৰাখিছোঁ। ধুনু, তুমি বেছি মোবাইল নাচাবা আকৌ, শুনিছানে? ধুনু, বেছি মোবাইল নাচাবা আকৌ। ডাঙৰ পিষ্টল ওলাইছে নি? আমাৰ বিহুৱে কেনেকৈ খেলি থাকে চাওকচোন। বিহুৰ খেলবোৰকে চাই দিনটো পাৰ কৰি থাকোঁ আৰু।
কি বুলি কৈছা গেছ গেছটো কোনে আনিব অ' গেছ আনিবলৈ যাবা কিহত আনিবলৈ যাবা হুটা আছে হুটা লগালিম তেবা কেক বহু বিসি বিসি যাবে ও তেনেকে নে মানে এ 1 2 3 4 ছটা হ'ব অ তুমি তেনেকে গেছ আনি দিবা অ এটা কি লিখিছানো হা অ ওচৰত দেখাই দিছো হৈ গ'ল এনেকে দেখিছা নহয় হৈ গ'ল আৰু ইমান নেটানে নহয় কি লিখিছানো সেইটো কৈ দিয়া কৈ দিলে হৈ যাব সেইটো লিখিছে সেইটো লিখিছে আজি ভিডিঅ'টো ইমানে আছিলে মই পৰিচিত আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিছোঁ আজিলৈ বাই বাই